নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। থাম্বনেইল আৰু টাইটেল পঢ়ি গম পালে আজি ভিডিঅ'টো কি ওপৰত হ'ব। আজি এই ভিডিঅ'টো মই আপোনালোকক জনাম বেহাৰবাৰী আউটপোষ্ট মনি বৌ লগতে বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা পুৰণা অভিনেতা অভিনেত্ৰীসকলে কিয় বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰিবলৈ এৰিলে, যেনেকৈ বেহাৰবাৰী আউটপোষ্টত সুস্মিতা বা নিকিতা গোস্বামী বা তেওঁলোকে কিয় বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা নাই, এই সকলোবোৰ কথা আজি এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব। ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব। মনি বৌয়ে বেহাৰবাৰী আউটপোষ্টত অভিনয় নকৰা কাৰণটো হৈছে মনি বৌয়ে 25 আৰু 26 বৰ্ষ দুটা থিয়েটাৰ ব্যস্ত। তেওঁ ভ্ৰাম্যমান থিয়েটাৰত সোমালে আৰু তেওঁ কৰা থিয়েটাৰখনৰ নাম হৈছে ৰাজধানী থিয়েটাৰ। আৰু তেওঁ 25 আৰু 26 বৰ্ষ দুটা বছৰে আপোনালোকে থিয়েটাৰত দেখিব, যাৰ বাবে বেহাৰবাৰী আউটপোষ্টত তেওঁ সময় দিব নোৱাৰা হ'ল আৰু বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰিবলৈ এৰিলে। আৰু বেহাৰবাৰী আউটপোষ্টত মনি বৌয়ে অভিনয় মিছ কৰে নকৰে কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰি জনাব, তেতিয়া ময়ো গম পাম। আৰু যদি মিছ কৰে লাইক এটা কৰি দিব। আৰু যদি সুস্মিতা বা কথা মই ক'বলৈ যাওঁ, বেহাৰবাৰী আউটপোষ্টত তেওঁ কিয় অভিনয় কৰা নাই, তেওঁ বিয়া হোৱাৰ পিছৰ পৰা তেওঁ বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰিবলৈ এৰিলে। আৰু আজি ভিডিঅ'টো ইমানখিনি আছিল। নতুন যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অনাগত দিনসমূহত আপোনালোকে বিচৰা খবৰসমূহ দিম। আৰু মনি বৌয়ে অভিনয় মিছ কৰে নকৰে কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰিব।